এভৰিৱান মই ভৈৰৱী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই কবিতাৰ হলনি এটা বেলেগ বিষয়ৰ ওপৰত দুটামান জানিবলগীয়া কথা কম। আশা কৰোঁ আপোনালোক অলপ লাভান্বিত হ'ব। আপুনি যদি মোৰ চেনেলটোত নতুন তেন্তে মোৰ বাকি ভিডিঅ'বিলাক চাব আৰু কমেণ্টত জনাব কবিতাবোৰ পঢ়ি কেনে পালে। আৰম্ভ কৰিছো আজি আলোচনা কৰিবলগীয়া বিষয়টো দিহিং পাটকাই। এইকেইদিন নিশ্চয় আপোনালোকে বিষয়টোৰ ওপৰত বহুতো পোষ্ট ভিডিঅ' আৰু বহুতো আলোচনা হোৱা দেখা পাইছেই। সেভ দিহিং পাটকাই, ষ্টপ ডিফৰেষ্টেশ্যন। আচলতে আমি মানুহ হিচাপে কেৱল দিহিং পাটকাইকে নহয়, সকলো বনাঞ্চল ধ্বংস হোৱাটো ৰোধ কৰা উচিত। যিহেতু সকলোতে এই বিষয়টোৰ ওপৰত যথেষ্ট আলোচনা হোৱা দেখা গৈছে, মই ভাবিলোঁ দিহিং পাটকাইৰ কিছুমান তথ্য আপোনালোকৰ আগত ব্যক্ত কৰোঁ। আশা কৰোঁ আপোনালোক অলপ হ'লেও উপকৃত হয় যেন। দিহিং পাটকাই অভয়াৰণ্য অসমৰ ডিব্ৰুগড়ৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বৰ্ষাৰণ্য। এই অভয়াৰণ্যখনৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক পূবৰ আমাজন বুলিও আখ্যা দিয়া হয়। 2004 চনৰ 13 জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। এই অভয়াৰণ্য দিহিং পাটকাই হস্তি প্ৰকল্পৰ এটা অংশ। দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য তিনিটা অংশৰে গঠিত হৈছে: জয়পুৰ, দিহিং নৈ আৰু দিৰক বৰ্ষাৰণ্য। এই বৰ্ষাৰণ্যখন অসমৰ 3খন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জুৰি বিস্তৃত হৈ আছে। এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। বাকী অংশ ডিব্ৰু-দেওমালী হস্তি প্ৰকল্পৰ অন্তৰ্ভুক্ত। এই বনাঞ্চল প্ৰকৃততে অৰুণাচল প্ৰদেশৰ তিৰাপ আৰু চাংলাং জিলা পৰ্যন্ত বিয়পি আছে। সমগ্ৰ বনাঞ্চল মিলি ই ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য বুলি পৰিগণিত হৈছে। আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ মৰম আৰু সঁহাৰি পালে আকৌ এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থেংক ইউ ফৰ ৱাচিং।